নমস্কাৰ, আপোনালোকে কেনেকুৱা আছে? ভালে আছেনে? আজি স্কুলৰ পৰা আহিয়েই হঠাতে চকুত পৰিল ধুনীয়া ফুল এপাহ আমাৰ ঘৰতে ফুলি আছে। এতিয়া আপোনালোকক দেখাবলৈ আগবাঢ়ি আহিছোঁ। ব'লকচোন দেখাওঁ, আহক। এইজোপা ফুলৰ লগতে তুলসী গছো আছে। এই পাহে হ'ল মেইন ফুলপাহ, যিজোপা আপোনাক সকলোকে দেখুৱাম বুলি কৈ আছিলোঁ। আৰু এয়া দেখিছেনে? 1 2 3 4 5 ছটা কলি আছে। গম পাইছেনে? এই যে কলিবোৰ আপোনালোকে দেখিলে 5 ছপা একেলগে ফুলে। আৰু আমাৰ দোকানলৈ যোনেই আহে সিয়ে সুধে এইপাহ কি ফুল। আৰু আপোনালোকে শেষত লুকটো চাবচোন, কিমান যে ধুনীয়া, আৰু সঁচাকেই ধুনীয়া। আকৌ 5 ছপা যেতিয়া ফুলিব তেতিয়া আপোনালোকক আকৌ দেখাম দেই, চাবচোন। শেষত আপোনালোকে সকলোকে আকৌ বাই বাই।